এইটো এটা কাল্পনিক গল্প য'ত ল'ৰাজনে অন্ধকাৰ হাবিখনত এটা কাল্পনিক জীৱৰ উপস্থিতি অনুভৱ কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ ফেৰী ষ্টৰী কবিতাটোৰ অসমীয়া ভাঙনি। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা, বুজি পোৱা, তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যদি কিবা বুজি নোপোৱাকৈ ৰৈ যায়, কমেণ্ট কৰি জনাই দিবা। এতিয়া প্ৰথমে মই কবিতাটো এবাৰ পঢ়ি দিছোঁ শুনা। Fairy story. I went into woods one day, and there I walked and lost my way. When it was so dark I could not see, a little creature came to me. He said if we would sing a song, the time would not be very long. But first I must let him hold my hand tight, or else the wood would give me a fright. I sang a song, he let me go, but now I come home again. There is nobody I know. কবিতাটিৰ কবিজনৰ নাম ষ্টিভ স্মিথ। ফেৰী ষ্টৰী, পৰীৰ সাধু। ফেৰী মানে পৰী বা যিকোনো কাল্পনিক আকৃতি বা জীৱ। ষ্টৰী মানে সাধু বা কাহিনী। I went into woods one day. এদিনাখন মই হাবিলৈ গৈছিলোঁ। And there I walked. আৰু তাত মই খোজ কাঢ়িছিলোঁ। And lost my way. আৰু মোৰ পথ হেৰুৱাইছিলোঁ। When it was so dark. তেতিয়া বহুত আন্ধাৰ হৈছিল। I could not see. মই একো দেখা নাছিলোঁ। A little creature. এটা সৰু আকৃতি বা জীৱ came to me. মোৰ ফালে আহি আছিল। He said. সি ক'লে if we would sing a song. যদি আমি এটা গান গাই থাকোঁ, the time would not be very long. সময়বোৰ বহুত দীঘলীয়া নহ'ব। But কিন্তু first I must let him hold my hand tight. প্ৰথমতে মই তাক মোৰ হাতখন টানকৈ ধৰিবলৈ দিব লাগিব। Or else the wood would give me a fright. অথবা গছবোৰে মোক ভয় খুৱাব। I sang a song. মই এটা গান গালোঁ। He let me go. সি মোক যাবলৈ দিলে। But কিন্তু now I come home again. এতিয়া মই ঘৰলৈ উভতি আহিলোঁ। There is nobody I know. তাত মোৰ লগত মই চিনি পোৱা কোনোৱেই নাছিল। ছাত্ৰ-ছাত্ৰীসকল, এই কবিতাটোত তোমালোকক ষ্টিভ স্মিথ নামৰ কবিগৰাকীয়ে এটা কাল্পনিক কাহিনীৰ বিষয়ে উল্লেখ কৰিছে। এজন ল'ৰা এদিন হাবিলৈ গ'ল আৰু হাবিত ঘূৰি ফুৰোঁতে সি তাৰ ৰাস্তা হেৰুৱালে। অৰ্থাৎ সি ঘৰলৈ ঘূৰি অহাৰ বাট বিচাৰি নোপোৱা হ'ল। তেতিয়া হাবিত বহুত আন্ধাৰ হৈ পৰিছিল আৰু ল'ৰাজনে একোৱে দেখা পোৱা নাছিল। সি তাৰ ফালে এটা সৰু আকৃতি অৰ্থাৎ সৰু জীৱ আহি থকা দেখিছিল। সৰু জীৱটোৱে কৈছিল যে যদি আমি গান গাই থাকোঁ তেনেহ'লে সময়বোৰ অতি সোনকালেই পাৰ হৈ যোৱা যেন লাগিব। ল'ৰাজনে সৰু জীৱটোক হাতেৰে জোৰকৈ ধৰি ল'লে, কাৰণ সি গছ-গছনিবোৰৰ কাৰণে বহুত ভয় খাইছিল। ল'ৰাজনে এটা গান গালে আৰু জীৱটোৱে তাক যাবলৈ এৰি দিলে। ল'ৰাজন ঘৰলৈ ঘূৰি আহিল, কিন্তু ঘৰ পাই দেখে যে তাৰ লগত কোনোৱেই নাছিল। অৰ্থাৎ এইটো এটা কাল্পনিক গল্প য'ত ল'ৰাজনে অন্ধকাৰ হাবিখনত এটা কাল্পনিক জীৱৰ উপস্থিতি অনুভৱ কৰিছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।